জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমার কালতে হুয়া একমত ভকতি কাচরয়। কৌমার আচরিত প্রাজ্ঞ ধর্মান ভাগবতানিহ দুর্লভ মানুষদেহ তত্রাপি অধ্রুবম অর্থদম ৭০১ সপ্তম স্কন্ধ ষষ্ঠ অধ্যায় প্ৰথম শ্লোকৰ অনুবাদ এয়া। প্ৰহ্লাদে কৈছে মানুহৰ শৰীৰ পোৱাটো অতি দুৰ্লভ। প্ৰথম জানিবলগীয়া কথা, আমি ৮৪ লাখ জনী ভ্ৰমণ কৰাৰ পাছতহে আমি এইটো শৰীৰ পাইছোঁ। ২০ লাখ সব স্থাৱৰ জানো, ৯ লাখ জলচৰ সব মানো, 11 লাখ কুর্ম কবি গাवे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहो मानुष तन पावे। 20 लाख स्थावर, स्थावर माने इमोभेबल, लरचर करिब नोवारा गছ गছনি प्रजाति। এটা জীৱই মানুহৰ শৰীৰ পোৱাৰ আগতে 20 লাখ গছ গছনি প্ৰজাতিত ভ্ৰমণ কৰিব লাগে। তাৰ মানে আমিবিলাকো গছ গছনি হৈ আছিলো। 9 লাখ জলচৰ প্ৰাণীৰ প্ৰজাতি, জলত থকা প্ৰাণীৰ প্ৰজাতি 9 লাখ বুলি শাস্ত্ৰই কয়। 20 নহয় 29 লাখ। 11 লাখ প্ৰাণী আছে সৰীসৃপ জাতীয়, কাছৰ দৰে, 29 11 40। চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ, 40 10 50। 30 লাখ বিভিন্ন জন্তু, 50 30 80। 4 লাখ বান্দৰৰ প্ৰজাতি। 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হৈ মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। গতিকে ইমান ফ্ৰীতে আমি এইটো শৰীৰ পোৱা নাই। এতিয়াও আমাৰ সন্মুখত দেখি আছোঁ কুকুৰ মেকুৰী গাধ ঘোঁৰা কীট পতংগ পোক পৰুৱা যত যিমান আছে, কিমান কষ্ট। কিন্তু আমি মানুহ হৈছোঁ, য'ত ঈশ্বৰ ভক্তি কৰাৰ সুবিধা দিছে, য'ত বুদ্ধি দিছে, য'ত জ্ঞান দিছে, য'ত বাণী দিছে, বাকীবিলাক যিমান আছে সব ধনী। কুকুৰক কেনেকৈ চিনি পাব? শব্দটো শুনি ভোক ভোকালে আমি গম পাব কুকুৰৰ মাত। মেকুৰীয়ে মেও বুলি ক'লে গম পাব মেকুৰী, কা বুলি ক'লে গম পাব কাউৰী। ধনীত মানুহক বাণী দিছে, আন আন জীৱ জন্তুক বুদ্ধি সিমানকণ দিছে যিটোৰ দ্বাৰা তেওঁলোকে নিজক সুৰক্ষিত কৰি ৰাখিব পাৰে আৰু নিজে আহাৰটো গ্ৰহণ কৰি জীয়াই থাকিব পাৰে। গৰুৰ আগত ধান বা কঠীয়া নিজৰ মালিকৰ হওক বা বেলেগৰ হওক সেইবিলাক গম নাপায়, সেইটো বুদ্ধি সিহঁতক নাই দিয়া। সিহঁতক দিছে সেউজীয়া ঘাঁহ খাব লাগে, এফালৰ পৰা মহতিয়াই যাব। মোৰ মালিকৰ এয়া নাখাওঁ, কাষৰ দৰাত গৈ খাওঁ, এইটো বুদ্ধি সিহঁতক নাই দিয়া। ভাল বেয়া গম নাপায়, কেৱল আহাৰ গ্ৰহণ কৰিব লাগে। কিন্তু মানুহক দিছে। সেইকাৰণে প্ৰহ্লাদে কৈছে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়। যদি প্ৰকৃততে তেওঁ বুদ্ধিমান হয়, কুমাৰ কালতে হুয়া একমত ভকতি কাচৰয়। কুমাৰ কালৰ পৰা ভক্তি কৰিব। কিয় কুমাৰ কালত কৰিব লাগে? আগতেতো আছিলে 25 বছৰ বয়সলৈকে ব্ৰহ্মচৰ্য, তাৰ পাছত 25 বছৰ গাৰ্হস্থ্য, তাৰ পাছতহে ঈশ্বৰ সেৱা কৰিবলৈ বানপ্ৰস্থত যায়, আৰু তাৰ পাছৰ শেষৰ 25 বছৰ সন্ন্যাস ব্ৰত ধাৰণ কৰে। কিন্তু এতিয়া কুমাৰ কালৰ পৰা কৰিবলৈ কিয় কৈছে? বৰ্তমান যদি আমাৰ ছ'চাইটি চাই, যদি যুৱ সমাজ চায়, প্ৰায়বিলাকে আমাক কয় যে যুৱ সমাজ বিপথে গৈছে। যদিও সব নাই যোৱা, যিসকলে আধ্যাত্মিকতাত আহিছে, যিসকলে এক শৰণত আহিছে, যিসকলে কৃষ্ণ সংস্কৃতি আঁকোৱালি লৈছে, সেইসকলৰ মাজত বিপথে যোৱা খুব কম পাব। ই সত্য, অপ্ৰিয় হ'লেও সত্য কথা। মই ৰঙিয়াত মোৰ পোষ্টিং থাকোঁতে এজনে এবাৰ উকিলৰ লগত কথা হৈছিল গুৱাহাটী হাইকোৰ্টৰ। তেখেতে মোক এটা কথা কৈছিলে। তেওঁ কৈছে যিটো ক্ৰাইম ৰেট, অপৰাধীৰ যিটো হাৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বা যিসকল, তেওঁ নাম লৈ পেলাই কৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি, কাৰণ মোক গম পালে যে মই সংঘৰ। কৈছে সংঘৰ যিখিনি সদস্য বা সদস্যা সংগী যিসকল, অপৰাধৰ যিটো হাৰ এইটো ইয়াত খুব কম আছে। কিয়নো যিসকলে আধ্যাত্মিকতাৰে অন্তৰৰ পৰা যদি এক শৰণ লৈছে, কৃষ্ণ সংস্কৃতিত নামিছে সঁচাকৈ, তেওঁলোকে কেতিয়াও অপৰাধ কৰিবই নোৱাৰে। কাৰণ ইয়াত সৰুৰে পৰা সকলোকে ভাল পাবলৈ শিকায়। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। গুৰুজনে আমাক শিকাইছে কুকুৰৰ শৃগালৰ গৰ্দৰ ভৰো আত্মা ৰাম, জানিয়া সবাকো কৰি কৰিবা প্ৰণাম। গুৰুজনাই শিকাইছে বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে।
যিসকলে এয়া সৰুতে পালে তেওঁলোকে কেনেকৈ বেলেগৰ অন্যায় কৰিব? অসম্ভৱ। যদি কোনোবা নামত কেৱল সংগী হৈ আছে তেতিয়া সেইসকলৰ কথা মই নাজানো। যদি সঁচাকৈ লৈছে, অন্তৰৰ পৰা যদি লৈছে শৰণ, আৰু অন্তৰৰ পৰা যদি এক শৰণ হৰিনাম ধৰ্মৰ বিষয়ে জানিব বিচাৰিছে, কৃষ্ণ সংস্কৃতিৰ বিষয়ে বুজিব বিচাৰিছে, তেওঁলোকে কাৰো অন্যায় কৰিব নোৱাৰে। লাগে অমানিনা মানদেনা, নিজে মান নিবিচাৰিব, বেলেগক দিয়ক, তেতিয়া দেখিব যে আপোনাক বহুতে সন্মান কৰিবলৈ লৈছে। কিন্তু যদি আপুনি সন্মান বিচাৰি ফুৰে তাৰ পৰা লাভ নহ'ব। অমানিনা মানদেনা নিত্যদা কীৰ্তয়ন্তু হৰি, আৰু সদায় ঈশ্বৰৰ নাম ল'বলৈ নাপাহৰিব। যিয়ে নহওক কিয়, জীৱনত যেনেকুৱাই ধুমুহা নাহক কিয়, ভগৱানক পাহৰি নাযাব। মইতো প্ৰায় জেগাত কওঁ মোবাইলত এলাৰ্ম দিয়ক লাগিলে। প্ৰথমতে 10 মিনিটৰ মূৰে মূৰে এলাৰ্ম বাজিব। 10 মিনিটৰ এলাৰ্ম বাজিলে ভাবক কৃষ্ণৰ নাম ল'ব হৈ গ'ল। কৃষ্ণ কৃষ্ণ তুমি লগত আছা, কৃষ্ণ কৃষ্ণ তুমি লগত আছা। 5 মিনিটৰ মূৰত দিয়ক। শেষলৈ অভ্যাস যেতিয়া হ'ব, নিজে নিজে কৃষ্ণৰ নাম আহি থাকিব অট'মেটিকেলি। যিয়ে নকৰক কিয় কৃষ্ণটো আপোনাৰ মুখৰ পৰা নোযোৱা হ'ব, হৃদয়ৰ পৰা নোযোৱা হ'ব। সেইকাৰণে যি নহওক আমাৰ অভ্যাসটোৰ কাৰণে ইয়াত প্ৰহ্লাদে কৈছে, যিজন বুদ্ধিমান হয় কুমাৰকাৰৰ পৰা ভক্তি কৰিব। ভক্তি কেনেকৈ কৰিব? ভক্তি মানে প্ৰেম বা ভাল পোৱা। ভাল পোৱা কিয় কৈছে? যাক আমি ভাল পাওঁ তাৰ কথাই মন মগজু 24 ঘণ্টাক আমাক আৱৰি ৰাখে।